আৰু ইণ্টাৰনেটক লৈ যিমানখিনি মানে একদম ষ্টিক দেখাইছে ভিতৰত ইমানখিনি ষ্টিক হোৱা নাই বুলি মই ভাবোঁ কিয়নো মানে ভিতৰত ষ্টিক বুলিবলৈ কোনো নাই আমি যেতিয়া কাহিনীটো কৈছোঁ শুনক আমাৰ যোনখন বহি দিছে বহীখনত এনেকুৱা এটা চিল পেক থাকে ইয়াত এটা টেপ মাৰা থাকে আৰু সেই টেপটোত মানে তাৰ সি যোনটো ৰুমত পৰিছিলে সেই ৰুমটোত বোলে প্ৰত্যেকৰে আহিছে এজন ল'ৰাই সেই চিলপেক অহা নাই আৰু চিলপেক নাহোঁতে ল'ৰাজনে মাষ্টৰনীক গৈ কৈছে ইমান যে ষ্টিক দেখাইছে ষ্টিক দেখুওৱাৰ পাছতো আপোনালোকে আমি সোমাওঁতে পকেটত চাইছে মোজা মানে জোতা মোজা খুলি ধুনীয়াকৈ চাওঁতে কিন্তু মোৰ বহীখনত চিলপেক কিয় নাহিলে আৰু চিলপেক নাহোঁতে সি মানে ৰুমটোৰ পৰা হুলস্থুল লগাই দিছে কিন্তু মাষ্টৰনীয়ে লাষ্টত গৈ দোস্ত আমি আহি মানে এতিয়া পাই গ'লহি গুৱাহাটী ষ্টেচনৰ পৰা এতিয়া আমি নামিছোঁ আৰু আপোনালোকে এইবোৰ যিমানবোৰ দেখিছে চব এইবোৰ ষ্টুডেণ্ট হয় ষ্টুডেণ্ট আৰু বহুত একদম হাজাৰ বহুত ষ্টুডেণ্ট আছে আৰু এতিয়া আমি ডাইৰেক্ট গাড়ী ধৰি যাব লাগিব মানে গাড়ীত উঠিব লাগিব গাড়ীত উঠি ডাইৰেক্ট যাম দীপাংকত মামায়েকৰ ঘৰত কিন্তু মামায়েকৰ ঘৰটো এতিয়া নেদেখাওঁ কিন্তু মই এতিয়া দেখাম অলপ ডাইৰেক্ট এক্সাম চেণ্টাৰটো সিমানখিনি মই ভিডিঅ'টো দীঘল নকৰোঁ তো গাড়ীত আমি উঠি ল'লোঁ এতিয়া আপোনালোকে চাওক আৰু এতিয়া আমি আছোঁ দক্ষিণ কামৰূপ কলেজ অৰ্থাৎ ডি কে কলেজৰ ফ্ৰণ্টত এতিয়া আপোনালোকে দেখিছে চাওক ইমানবোৰ ষ্টুডেণ্ট এইবোৰ ষ্টুডেণ্টৰ সকলোবোৰ এনেকৈ লাইন ধৰি আছে আমিও এনেকৈ লাইন ধৰিবহি লাগিব প্ৰথমতে আমি মোবাইলটো আৰু বেগটো আমি থৈ লোৱাৰ পিছত আমি দীপাংকৰ যোনটো মামায়েকৰ পিতেক তাৰ হাতত এতিয়া আমি দি ল'ম দি পেলাই এতিয়া আমি যাম ভিতৰলৈ মোবাইল আৰু গম পাইছে ডকুমেণ্ট একো নিব নিদিয়ে আৰু মই এতিয়া সেইটো কাৰণে বাবুৰ হাতত এইটো জমা দি দিলোঁ আৰু ইয়াৰ হাতত ধুনীয়াকৈ থাকি যাব তুমি ৰখাবা ধুনীয়াকৈ বেগ দি দিলোঁ আৰু এতিয়া কাহিনী ঘৰকৈ মানে এতিয়া আমাৰ পৰীক্ষা চেছ আমি ওলাই গুচি আহিলোঁ আৰু ওলাই গুচি অহাৰ পিছত ইয়াৰ দৃশ্য এতিয়া যাম আমি দীপাংকহঁতৰ আকৌ মোমায়েকৰ ঘৰৰ পৰা আমি ডাইৰেক্ট ঘৰত যাম ঘৰত গৈ আপোনাক মই ভিডিঅ'টো কৈ আছোঁ যে কৈ থাকোঁ দীপাংক এইটো দীপাংক এইটোৱে বেঙাডাল আৰু সেইখন দীপাংক মামায়েকৰ গাড়ী হয় আমি গাড়ীখনত এতিয়া যাম ষ্টেচন আৰু ইহঁতৰ ঘৰত ধুনীয়াকৈ দুদিন থাকি এতিয়া যামগৈ মামা কৈ আছোঁ যে কোন মামা চিনি পাইছে এতিয়া মই দেখাই দিওঁ চাওক এইজনে মামাজন আমাৰ মামাজন বেয়া চেয়া নাপাব যামগৈ আৰু আমাৰ মামাক থ'বগৈ ষ্টেচনত আৰু আপোনালোকে চাই যাওক আৰু কৈ আছোঁ পৰীক্ষাৰ বিষয়ে অলপ বেয়া চেয়া মামা যাওঁ আকৌ আহিম আকৌ লগ পাম যাবা অঁ মামাক বিদায় দি দিলোঁ অঁ যাব যাব হা বিদায় এতিয়া পালোঁ ষ্টেচন টিকেট ল'ম টিকেট লৈ ডাইৰেক্ট ট্ৰেইনত উঠিম ডাইৰেক্ট ঘৰ এতিয়া কৈ আছোঁ মই এক্সামটোৰ বিষয়ে এক্সামটোৰ ভিতৰত মানে বাহিৰত যিমান ষ্টিক দেখাইছে ষ্টিক ইমান হোৱা নাই ইণ্টাৰনেট বন্ধ কৰিছে কিবা বন্ধ কৰিছে কিন্তু আপোনাৰ লগত যোনখিনি আধাৰ কাৰ্ড এডমিট কাৰ্ড নিব দিছিলে এডমিট কাৰ্ডো তাত দৰকাৰ নাই আধাৰ কাৰ্ডো দৰকাৰ নাই কিন্তু তাত চাবলৈ কোনোৱে এডমিট কাৰ্ড চোৱা নাই আধাৰ কাৰ্ড চোৱা নাই আপোনাৰ পকেট চেকিং কৰিছে জোতা খুলি পেলাই জোতা চেকিং কৰিছে তেনেকুৱা ইমানখিনি গেটত যিখিনি চেকিং কৰিলে সেইখিনি ভিতৰত তেনেকুৱা একো মানে কি চেকিং নাই আপোনাৰ ID প্ৰুফো চোৱা নাই একো চোৱা নাই এডমিট কাৰ্ডো চোৱা নাই ডাইৰেক্ট লগতে যোনখন আপোনাৰ OMR ছিটখনত আপোনাৰ ছাইডত একপি ফটো থাকে ছাইডত ফটোকপিত আপোনাৰ ফটোকপি থাকিব তাৰ তলত আপুনি নিজে ছিগনেচাৰ কৰিব লাগিব আৰু ওপৰত একদম আপোনাৰ ৰুইলংটো লিখা থাকিব আপোনাৰ ফটোটো চাই আপোনাৰ ফেচটো হয় নে নহয় কনফাৰ্ম কৰিব দিয়ে ছিগনেচাৰ কৰি আপুনি লিখিব পাৰে মানে আৰু এটা কথা কওঁ য'ত আমি 3 ঘণ্টা পৰীক্ষা দিওঁ 100 মাৰ্ক আৰু য'ত আমাক 135টা কুৱেশ্যন দিছে তাত দিছে 2 ঘণ্টা চাওক নিজে ভাবি চাওক 3 ঘণ্টাত আমি 100 মাৰ্ক কৰোঁ আৰু 135টাত 2 ঘণ্টা দিছে টাইমটো কোনো পধ্যেই নিমিলে পূৰা অংক দি দিছে অংকটো আপুনি কৰি পেলাই কেতিয়াও দেখাব নাই পূৰা একদম অংকবোৰতো তামাম দিছে আৰু খাতানাকো দিছে কিছুমান সহজো দি দিছে কিন্তু টাইমটো আপোনাৰ কোনো পধ্যেই নিমিলে প্ৰথম কথা আপুনি টাইম মিলিবলৈ একদম অংক মুখতে কৰি লগতে যে চাওঁতেই যে ডাইৰেক্ট এনচাৰ আহিব লাগিব তেতিয়াহে আপোনাৰ টাইম মিলিব টাইম তেতিয়াও মিলাটো টানহে আছে টাইমটোক লৈ মানে মই টাইমটো বহুত কম আৰু মই যেতিয়া 88টামান কৰিছোঁ তেতিয়াই মোৰ টাইমটো গুচিয়ে গ'ল আৰু তাৰপিছত মই জানতে মানে দি থৈ গুচি আহিলোঁ টাইমত বহুত শ্বৰ্ট হৈছে আৰু 135টা কুৱেশ্যন 2 ঘণ্টাত কৰাটো কিন্তু ধেমালি নহয় আৰু ইণ্টাৰনেটক লৈ যিমানখিনি মানে একদম ষ্টিক দেখাইছে ভিতৰত ইমানখিনি ষ্টিক হোৱা নাই বুলি মই ভাবোঁ কিয়নো মানে ভিতৰত ষ্টিক বুলিবলৈ কোনো নাই আমি যেতিয়া লিখিছোঁ ইজনে সিজক ধুনীয়াকৈ কথা পাতি লিখি থাকিব পৰা হৈছোঁ মানে ধুনীয়াকৈ একদম কথা পাতি লিখি থাকিব আৰু মাষ্টৰবোৰ ইমান ষ্টিক নহয় আৰু মই যোনটো ৰুমত পঢ়িছিলোঁ বা মোৰ ৰুমত তেনেকুৱা একো অহা নাই কিন্তু লগৰটো যোনটো ৰুমত পঢ়িছিলে আৰু কোন স্কুলত তাক মই সুধি আছোঁ তাৰ ৰুমটোত এটা ঘটনা হৈছে ঘটনাটো শুনক কি হৈছে
আৰু সি নিজে এতিয়া তাৰ মুখেৰে শুনিলগৈ এবাৰ কি হৈছিলে বোলে কোন স্কুল মানে মই বকো চিংৰা স্কুলত পঢ়িছিলোঁ তাতে আপোনালোকৰ শুনক মোৰ লগৰটোৱে যেতিয়া মানে বহীখন পাইছে তেতিয়া আপোনাৰ এই বহীখনৰ এনেকুৱা এটা চিলপেক থাকে চিলপেক মোৰ তাতো আছিলে কিন্তু সেই ল'ৰাটোৰ তাত চিলপেক নোহোৱাৰ কাৰণে একে হুলস্থুল লগাই দিছে এতিয়া মই মানে কাহিনীটো কৈছোঁ শুনক আমাৰ যোনখন বহী দিছে বহীখনত এনেকুৱা এটা চিলপেক থাকে ইয়াত এটা টেপ মাৰা থাকে আৰু সেই টেপটোত মানে তাৰ সি যোনটো ৰুমত পৰিছিলে সেই ৰুমটোত বোলে প্ৰত্যেকৰে আহিছে এজন ল'ৰাৰ সেই চিলপেক অহা নাই আৰু চিলপেক নাহোঁতে ল'ৰাজনে মাষ্টৰনীক গৈ কৈছে ইমান যে ষ্টিক দেখাইছে ষ্টিক দেখুওৱাৰ পাছতো আপোনালোকে আমি সোমাওঁতে পকেটত চাইছে মোজা মানে জোতা মোজা খুলি ধুনীয়াকৈ চাওঁতে কিন্তু মোৰ বহীখনত চিলপেক কিয় নাহিলে আৰু চিলপেক নাহোঁতে সি বোলে ৰুমটোৰ পৰা হুলস্থুল লগাই দিছে কিন্তু মাষ্টৰনীয়ে লাষ্টত গৈ তেনেকৈ লিখিবলৈ দিলে আৰু লিখি থৈ ল'ৰাজন গুচি আহিলে কিন্তু তই কোন স্কুলত পঢ়িছিলি বোলে তই বকো চিংৰা হাইস্কুল বকো চিংৰা হাইস্কুলৰ এই ঘটনাটো হ'ল বকো চিংৰা হাইস্কুলৰ আৰু কিয় চিলপেক নাহিলে সেইটো নাজানো বাৰু কিন্তু চিলপেক অহা নাই তেওঁ সি কৰা মতে আহিব লাগিছিলে কিন্তু এনেকৈ হ'লে নহ'ব ন মানে এইটো অকণ চোৱা চিতা কৰিব লাগে আৰু বেছি নকওঁ আজি ইমানতে সামৰিছোঁ কিয়নো আপোনালোকে দেখিছে ইণ্টাৰনেট চিজে বন্ধ কৰি মন চন ৰাইজৰ বেয়া আৰু এতিয়া খুলি দিলে আপোনালোকে ইণ্টাৰনেট চলাওক আৰু মোৰ ভিডিঅ' চাই অকণ শ্বেয়াৰ কৰি দিয়ক যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে অকণমান শ্বেয়াৰ কৰি দিয়ক আৰু ইয়াৰ স্কুলখন যোনটো ই কৈছে ইয়াৰ স্কুলখনৰ তদন্ত অকণমান কৰিব দিয়ক বকো চিংৰা হাইস্কুল ইয়াৰ তদন্তটো কৰক কিয় চিলপেক নাহিলে আৰু তেতিয়া গম নাপাওঁ সি এতিয়া কওঁতেহে গম পাইছোঁ বোলে ৰুম বোলে একদম পূৰা হুলস্থুল কৰি দিছে থেংক ইউ ভাইৰে তই যে এনেকৈ হুলস্থুল কৰিছ পূৰা বাৰু কেই নম্বৰ ৰুমত কৈছিলি মই তোমাৰ 11 নম্বৰ ৰুমত বকো 11 নম্বৰ ৰুমত সি পৰিছিল ৰুমটো হ'ল 11 আৰু তদন্ত কৰক কিয় নাহিলে আজিলৈ বাই বাই টাটা চিউ মিচিউ